বেবি হেল্ল' বেবি কি কৰি আছা মানে বেবি অলপমান কাম আছে অলপ দেৰিকৈ তোমাক কল কৰিছো হা ওকে ফ্ৰী পালে কল কৰিবা ঠিক আছে হেল্ল' বেবি বেবি ফ্ৰী হলানে মই এতিয়াই কলোচোন অলপমান দেৰিকৈ ফ্ৰী হৈ কল কৰি আছো ঠিক আছে ওকে 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 হেল্ল' বেবি মই তোমাক অকমান হেল্ল' বেবি এতিয়াতো ফ্ৰী হলানে এতিয়া মোৰ কথাটো শুনা মই বহুত কনফিউজত আছো জানানে ইনষ্টাগ্ৰামত ৰিলছ এখন আপলোড কৰিব লাগিছিল এতিয়া মই কলা ড্ৰেছ পিন্ধাখন কৰো নে ৰঙা ড্ৰেছ পিন্ধাখন কৰো কলা ড্ৰেছ পিন্ধাটো দিয়া কিন্তু বেবি মই যোৱাকালি কলা ড্ৰেছ পিন্ধি কৰিছো জানানে তেনেহলে ৰঙাটো দিয়া কিন্তু ৰঙাযোৰত মোক জখিনী যেন লাগে তেনেহলে কলাযোৰকে দিয়া কলাযোৰে আৰু দিলে মানুহে ভাবিব তাইৰ নটি এযোৰে কাপোৰ ৰঙাযোৰকে দিয়া তেনেহলে বাট ব্লেক ইজ মাই ফেভাৰিট বেবি ৰঙা কলা এটা কাম কৰা ইনষ্টাগ্ৰামটোৱে ডিলিট কৰি দিয়া ওকে মই ইনষ্টাগ্ৰাম ডিলিট কৰি দিওঁ নহয় জানো হ'ব বেবি তুমি বুজা না মই তোমাক সেইটো সেন্সত কোৱা নাইতো তুমি নুবুজা কিয় জানিছিলো তুমি মোক তেনেকৈ ক'বা বুলি আজি পৰা তোমাৰ লগত মোৰ একো সম্পৰ্ক নাই গুড বাই হেল্ল' বেবি ব্ৰেকফাষ্ট কৰিলানে অফিচত আছা বহি আছা মই আগতকৈ দেখিবলৈ বেয়া হৈছো ন নহয় মই জানিছিলো তুমি মোক তেনেকৈ ক'বা বুলি হ'ব আজিৰ পৰা তোমাৰ লগত মোৰ একো সম্পৰ্ক নাই গুড বাই